डू यू नो आज क्या है? आज तो मेरा बर्थडे है। ये पीछे का जो ये देख रहे हो ना, दिस वन आई मेड येस्टरडे जस्ट फॉर मी, क्योंकि ना নিজকে নিজে ফাৰ্ষ্টত গিফ্ট দিব লাগে, তেতিয়াহে আচলকে बर्थडे ভাল হয়, राइट? सी इट लुक्स सो प्रिटी। कल से मेरे बैकग्राउंड में सिर्फ यही आएगा। सो अभी बज रहा है 8:30 एंड ओह लास्ट ब्लॉग में भी यही था ना, यही आउटफिट और यही टाइप। एंड फर्स्ट ऑफ ऑल আমি যাম মন্দিৰত। आज तो मेरा दिन है, आई फील लाइक सेलिब्रिटी टुडे। ओके अभी जाके तैयार होना है। आई हैव टू गार्डविंग एंड देन आई विल बी मीटिंग यू। बाय दादा কৈছিল নহয় বেকগ্ৰাউণ্ড এইটো আহিব বুলি। সো আই এম ৰেডি এণ্ড উই আৰ গনা গো টু লা 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 লা। সো আমি যাম এতিয়া বশিষ্ঠ মন্দিৰ আৰু দিছ ইজ মাই 19th बर्थडे। बड़े होने लगे हैं। বাপৰে ইমান ইয়াতে ইমান ভিৰ ভাৰ, ইমান চিঞৰ বাখৰ। किस टाइप के लोग हैं यार? এনেকুৱা চিঞৰ বাখৰ লগাইছে নহয়, মানে নোলোৱা মানুহে টানি আজৰি মানে লৈ এৰিব। অ' মাই গড, চেণ্ডেলটো ৰাখি লওঁ। বশিষ্ঠ মন্দিৰৰ মেইন গেটৰ পৰা এণ্ড ইয়াতে গোটেই বান্দৰ বান্দৰ আৰু বান্দৰ বান্দৰ। So pretty। বশিষ্ঠ মন্দিৰত অহা মেইন কাৰণে হৈছে ইয়াতে যোনটো ঝৰ্ণা বৈ থাকে নহয়, ইমান ধুনীয়া লাগে। আমি গৈ আছোঁ ভিতৰলৈ। মন্দিৰবিলাক যেতিয়া এনেকৈ ডাউন চাইডত থাকে তেতিয়া সেইকাৰণে বিৰাট ভাল লাগে মোৰ। Oh my God, it's so pretty। আৰু হেণ্ডচাম বয়জো বহুত আছে ইয়াতে। पैर इतने छोटे छोटे क्यों हैं? এতিয়া ওপৰৰ মন্দিৰ এইটো আমি চালোঁ। এতিয়া আমি যাম তলত। ফাৰ্ষ্ট আমি যোনটো গৈছিলোঁ সেইটো আছিল শিৱ মন্দিৰ, এইটো হ'ল গণেশ মন্দিৰ। লাষ্ট ইয়েৰ ইয়াতে আহিছিলোঁ আৰু এইবাৰো মই ইয়াতে আহিছোঁ। Because I love this place so much and birthday দিনাখন এনেকুৱা জেগাত আহিবলৈ obviously ভাল লাগে, right? This place is so beautiful and the sculptures too। Oh my God, চব মানুহে ইয়াতে কিবা নহয় কিবা পূজা কৰিয়ে আছে। আৰু এই কুৰ্তাটো মোৰ মাৰ হয়। I'm wearing my mother's dress। বুঢ়ী লাগি আছোঁ মই। বৰ্তমান মই ইয়াতে বহি লৈছোঁ আৰু অকণমান টাইমলেছ বনাইছোঁ। মা আৰু পাপাই মোক গালি দি আছে কাৰণ মই আজি মৰ্ণিং একো খাই অহা নাই আৰু এতিয়া বাজিছে 12:30। झुमका गिरा रे बरेली के बाजार में। ओके बहुत टाइम स्पेंड कर लिया। पीपल से ब्लॉगिंग के लिए बैकग्राउंड अच्छा आना ज़रूरी है, इसलिए बैकग्राउंड में मैंने 5-7 लगाई चले ভাল লাগিব। We are gonna get out and have some breakfast। चलो। I wonder মই যদি এই পাহাৰখন একদম छोटीটোলৈকে যাব পাৰিলোঁ হয়, बढ़िया ट्रैकिंग हो गल है। किंतु एनीवेज एक दिन हम लोग ये भी कर लेंगे। Such a beautiful experience। I am coming here on my every birthday।
প্ৰিটি গুড। এইবিলাক বান্দৰৰ কলনী মানে জনগোষ্ঠী একদম মানে পূৰ্বপুৰুষৰ পৰা একদম নাতি পুতি বাপেক পুতেক চব আৰু এইবিলাক কি কৰি আছে। এইটো চাইছোঁ এইটো চাইছে क्यूट ही इज चिलिंग। इसको देखा है एकदम पूरा मैंने लांग खाई पड़ी से। ओ माँ बेचारा लोनली सा बंदर बिल्कुल मेरी तरह। ब्रो व्हाट आर यू डूइंग? बाय बाय। सो मन्दिৰৰ বাহিৰত আহিয়ে দেখা পালো কিউট सा কুলিৰ পোৱালি যোনটো কাউৰীয়ে পেলাই থৈ গৈছে। আয়ো ব্ৰ আমিও ওলাই আহিলোঁ মন্দিৰৰ পৰা আৰু বৰষুণো ষ্টাৰ্ট হৈ গ'ল। চলো আয়া होम एकदम भिजी मेली। मेरा बर्थडे के दिन ही ऐसे क्यों बारिश होता है।